ঠিক আছে বাৰু যে শংকৰে লগে লগে আহি মাত দিছি বাবু জৰৎকাৰ তুমি যিটো কথা সুধিছা অন্য নহয় ছোৱালীজনী মোৰেই আপনার মোৰ আপনার ছোৱালী যদি বিয়া করব পারি তাৰমানে মোৰ ছোৱালী হলি বিবাহ কৰিব পাৰি অসুবিধা নাই হয় নেকি আপনার ছোৱালী হয় কিন্তু এটা কথা কলে কি কথা শব্দৰ অসুবিধা নাই কিন্তু আপনার পেটটো জেনা ধোঁয়া আপিল না শংকৰে বোলে কি কথা চিন্তা কৰিছে আমার কথা আছে যদি এখানা পেটৰ আপি বিয়া করব লাগে বেটারি স্কেল বিশ্ব সিটুকাই ওটারে পেটলা বিয়া কৰিলে বেটাৰী ইচ্ছা হাতাইকে লাগে আর নেকি পালসারত উঠা পাইবার না সামিত ধরব বেটে স্প্লেন্ডার গাড়ি দেখে না আপি উঠা পাইবা বাবু জৰৎকাৰ তুমি চিন্তা কৰিব নালাগে মই যদিনো পেটলা মোৰ ছোৱালী পেটলা নহয় এনেকুৱা নহয় নেকি? ছোৱালীজনী ডিপলি সেনা হলি গুৰুদেৱ মই বিয়া কৰাম দাও হয় নেকি পিছত এটা কথা কিন্তু কি কথা বিয়াৰ আগ মুহূৰ্তত মই 6টা শ্ৰেণী চাম ছয়টা শ্ৰেণী এই 6টা শ্ৰেণী যদি আপোনাৰ ছোৱালীৰ ক্ষেত্ৰত মিলে বিয়াখন আপোনাৰ ঘৰত হ'ব তেনেহলে যদি নিমিলে বেলেগত মই বিয়া কৰিলে আপুনি ফেৰ বাক পালোঁ ওৰা তুমি যদি মোৰ লগত এই ছয়টা শ্ৰেণী নিমিলে তেনে তুমি বেলেগত কিয় যাবা আপোনাৰ আপি কিয় বিয়া কৰিব লাগিব দাবী আছে নেকি অৱশ্যে দাবী নাই মিলে যদি বিয়া কৰাম হয় নেকি ঠিক আছে বাৰু তোমাৰ শ্ৰেণী ছয়টা কৈ দিয়া শুনক বাৰু তেনে বাৰু এ বি চি ডি ই এফ বাবু জৰৎকাৰ তুমি চৰ্টক এতিয়া কিবা ইংৰাজীত ক'লা মই ইংৰাজীটো বুজি নাপাওঁ ইংৰাজী নাজানো ইংৰাজী নাজানো অসমীয়া যদি বুজাই দিম অসমীয়াত বুজাই দিলে মই ধুনীয়াকে বুজি পাম হয় নেকি এবাৰ অসমীয়াত বুজাই দিম অসমীয়াত দিয়া এতে এজ এজ মানে ছোৱালীজনীৰ বয়স এটা ধৰি ল ল'ৰাজনী বয়স 30 বছৰ 30 বছৰ ছোৱালীৰ 25 22 26 হলে কথা নাই তাৰমানে এইটো হ'লে মিলব বিয়াখন ধৰি ল ল'ৰাজনৰ বয়স 30 বছৰ ছোৱালী যদি 35 বছৰ হয় আইও নমস্কাৰ কাৰণ ল'ৰাত কৰি ছোৱালীৰ বয়স বাঢ়িলে সেই বিয়াখনত মাল ল'ব পাৰে মালবাৰে লাখৰ লাখে ভেটি বাঢ়িছে তাৰমানে সেই ছোৱালী মই বিয়া নহয় হয় নেকি কিন্তু এটা ঘটনা হ'ল কি বৰ্তমান আধুনিক যুগ এই আধুনিক যুগত ল'ৰা ছোৱালী বয়স ধৰবা নোৱাৰি যে ইমান ডাঙৰ ডাঙৰ বিউটি পাৰ্লাৰ আছে ইমান দামী দামী মুখত ঘোহা আছে যদি এই দামী মুখত ধোৱা এটা বয়সৰ ছোৱালী যদি চিৰিয়েলি 3 মাহ ঘূৰে তাই বুঢ়া গাল চেংৰা কৰি ফেলব পাৰি এতিয়া বয়স ক'ত চিনিব বা তুমি বয়স চিনা জাগা আছে জাগাত চাব লাগিব তাৰমানে বয়স চিনা জাগা আছে ছোৱালী আছে। কেনেকে ধৰি ল ল'ৰাই ছোৱালী চাব গেল চাবা গেল বাৰু এই ছোৱালীটো ল'ৰাৰ আগত কেনে ধৰণে অ মেখেলা চাদৰ পিন্ধি গ'ল সিদিনা কিয় বুলি নহয় হা তেনে বাৰু কিনকে ক'ব লাগিব আৰু ইহে নাজানো তুমি যোনদিনা কইনা হৈ ল'ৰাৰ আগত ওলব ক'লৈ কিনা ছোৱালীজনী মেখেলাখন ধৰি নাথাকে পিন্ধে। তাৰমানে একদম মাটি চেচৰি যোৱাকে পিন্ধে লাগে বিয়াত 2 মাহ পিছত মেখেলা আহিব ৰাতি হয়তো ব্লাউজটো পিন্ধিব একেলগে হাত লাম্বা মুখখানটো মুখত গৈ দিছিল চিলচিলা কৰি থব বয়স চাব মাথা গৰম কৰি দিয়ে বয়সটো ক'ত চাবা এতিয়া তাতে কাইদাকে চাব লাগিব তাতে ক'ত হা গলটো দেখি চাবা তাৰমানে গলটোৰ বয়সটো লিখি দি দিব উপৰে উপৰে মাত তুমিয়ে কৈছা গলটোৰ চাবা হে দিছো বাকিখিনি মই কাম উপৰে উপৰে ফেৰ পাতি মৰা ৰাখি তুমি ক'বা এবাৰ ক তুমি গলটো দেখি চাবা চালো বাৰু গলটোত দেখি যদি পন্থীটো ওলাইছে যেনিবা 35 আপত আছে পন্থীটো ওলাইলি আৰু যদি সমান হৈ আছে যদি এনে পন্থী হলে এনে ৰাজহাৰৰ গলৰ দৰে চিলচিলা হৈ আছে জানিবা বয়স 18 20 বাইজাটো নৰমেল